क'क्राझाराव AIGP आनन्द मिश्रानि दैदेननायाव प्रेसिडेन्ट कालार्स आसाम पुलिस बाइकार हान्जाखौ बरायदों। IPS आनन्द मिश्रानि दैदेननायाव प्रेसिडेन्ट कालार्स बाइक रेलि खालामनाय हाबाफारियाव क'क्राझार जिल्ला पुलिस बिफाना रबिबाराव क'क्राझार जिल्लानि कटपारायाव थानाय SP मावखुलियाव बाइकार हान्जाखौ बरायनायजों लोगोसे मान बावो। फैगौ 10 मेआव गुवाहाटी नेहरू स्टेडियामाव जानो गोनां वान्स इन द लाइफ टाइम सेरेमनिनि थाखाय बाइक रेलि खालामनाय हाबाफारिखौ लादों होनना फोरमायो। बेबादिनो गं 25 जिल्लाफोराव बाइक रेलि खालामगोन होनना फोरमायबावो। অলৰেডি আমাৰ আনন্দ মিশ্ৰ ছাৰে সকলো কথাখিনি কৈছে আৰু এইটো আমাৰ যিটো বাইক ৰেলি কৰি আছে আমাৰ সকলোকে যাতে জনায় আৰু আমাৰ যিখিনি পুলিচে ভাল কাম কৰিছে বা পুলিচে কেনেকৈ পাইছে এই কথাখিনি যাতে ৰাইজে গম পাওক আৰু আমাক আৰু সহায় কৰক যাতে আমি ফিউচাৰত আৰু ভাল কাম কৰিব পাৰোঁ। আৰু আমাৰ কাৰণে এটা গৌৰৱৰ কথা কোকৰাঝাৰ ডিষ্ট্ৰিক্ট তেখেত আমাৰ মাজত আহিছে, DC মেডামে সময় দিছে আৰু সকলো ৰাইজে মিলি আমি এই যিখিনি আমি ফাংচন আমি চবেই উপভোগ কৰিছোঁ। এই চেৰেমনি আমাৰ যিটো ইয়াত এটা সৰু সুৰা এটা প্ৰগ্ৰাম হ'ল, খুবেই ভাল লাগিছে আৰু ৰাইজৰ যেনেকৈ আমাক আগবাঢ়ি আহিছে হেল্প কৰিবৰ কাৰণে আগন্তুক দিনত তেনেকুৱা আমি পাম। আৰু এই কালাৰ্ছ যিটো আছে অনাৰেবল প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই যিটো প্ৰভাইড কৰিব আমি 10th ষ্টেট আৰু এইটো এটা গৌৰৱৰ কথা। লাইফ টাইমত এজনে পাব আৰু ফিউচাৰত তেনেকুৱা নহয়। আৰু এই কালাৰ্ছ লৈ পেলাই আমি সকলোৱে আমি পিন্ধিব পাৰিম কনষ্টেবলৰ পৰা DGP ছাৰলৈকে। আৰু এইটো আমাৰ এটা এক্সট্ৰা আমাক এনাৰ্জি দিব, আমি বুষ্ট আপ হ'ম আৰু ভাল কাম কৰিবৰ কাৰণে। আৰু বিশেষ নকওঁ, আপোনাক সকলোকে ধন্যবাদ জনাইছোঁ আৰু আমাৰ ছাৰক থেংক ইউ জনাইছোঁ। ছাৰে আহি আমাৰ মাজত উপস্থিত হৈছে আৰু এতিয়া ছাৰক আমি আগবঢ়াই লৈ যাম। পৰা DGP ছাৰ অনাৰেবল DGP আমাৰ ভাস্কৰজ্যোতি মহন্ত ছাৰ এইটো ফ্লেগ অফ কৰিছে, নিজে ৰাইড কৰিছে ইনফেক্ট তাৰ পৰা। আৰু সি ক্যাৰি কৰি আছোঁ আমি স্পিৰিট অফ দ্য কালাৰ্ছ অফ দ্য প্ৰেচিডেণ্ট। তো যে আমাৰ ৰাষ্ট্ৰপতিৰ একটা কালাৰ্ছ প্ৰদান কৰা হৈছে অসম আৰক্ষীক একটা 25 বছৰ ইমান এক্সট্ৰা অৰ্ডিনাৰী কামৰ কাৰণে, যাৰ চেৰেমনিটো হ'ব 10th মে নেহৰু ষ্টেডিয়ামত হ'ব গুৱাহাটী। তো সেইটোৰ কাৰণে আমি যে স্পিৰিট অফ দ্য কালাৰ আছে যিটো সেইটো লৈ এজ এ ফ্লেগ স্বৰূপত আমাক আজি তাৰ পৰা DGP ছাৰ তাত এতিয়া আমাক হেণ্ড অভাৰ কৰিছে। মই লৈ আহি সেই ফ্লেগটো কোকৰাঝাৰক দিছোঁ। কোকৰাঝাৰ এতিয়া আকৌ একটা ফ্লেগ দিব, সেই ফ্লেগ লৈ আমি এতিয়া নেক্সট গৈ বঙাইগাঁও দিম। এনেকুৱা কৰি আমি 25টা ডিষ্ট্ৰিক্টছ ইয়াত কভাৰ কৰি আছোঁ। এইটো যে মটো কওক বা স্পিৰিট কওক আপুনি, এইটো হ'লে কি একটা মানে ইণ্টেগ্ৰেল হয় একটা পুৰা ৰাজ্য এক লগত মিলি কেনেকুৱা ইমান হাৰ্ডৱৰ্ক কৰি আজি যি পাৰফৰ্মেঞ্চ দিছে কি ৰাষ্ট্ৰপতি নিজৰ কালাৰ্ছ প্ৰদান কৰিছে, যিটো কি লাইক ইটছ নট গিভেন টু এভৰি ওৱান, আসাম বিং অনলি দ্য 10th পুলিচ অৰ্গেনাইজেশ্যন টু গেট দিছ। তো সেইকাৰণে এইটো বহুত গৰ্বৰ কথা হয় আৰু সেইটো আগতেই ইতিহাসত অসমৰ ইতিহাসত কেতিয়া হোৱা নাই আৰু অসমৰ ভৱিষ্যতো কেতিয়া নহ'ব। সেইকাৰণে আপুনি বুজি পায় কি এইটো ওৱান্স ইন আ লাইফ টাইম চেৰেমনি হয়। তো এইটো কিমান ডাঙৰ হয়, তো সেইটোৰ কাৰণে আমি আজি এইটো লৈ ওলাইছোঁ।